হাই গাইজ, মই কবিতা উন্নত ব্লগৰে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে নহয়? মোৰো ভালে। অৰ্ডাৰ দিছিলোঁ, পাৰ্চেলটো ঘৰলৈকে নাহিল। ফোনটো আহিল, ক'লে কি পাৰ্চেলটো আনিব যাব লাগে। এতিয়া আনিব যাব ওলাই আছে, যাব আৰু এতিয়া। আপোনালোকে চাই থাকক কি পাৰ্চেল হয় এইটো। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মোৰ ভিডিঅ' যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' শেষলৈকে চাই থাকক। কিবা পাৰ্চেল আহে ময়ো গম নাপাওঁ ভালকৈ। আপোনালোকেও চাই থাকক। মোৰ কিন্তু মনটো বহুত ভাল লাগি আছে পাৰ্চেলটো দেখা পাম বুলি। এতিয়া মোৰ পাৰ্চেলটো আনিব গৈ আছে। আহোঁতে গধূলি হ'ব, গধূলি হ'বৰ হ'লে নে? হাই গাইছ, মই এতিয়া পাৰ্চেল ল'ব আহি ইয়াতে বহি আছোঁ, অপেক্ষা কৰি আছোঁ পাৰ্চেলটো কেতিয়া দিয়ে। মানে গিফ্টটো অৰ্থাৎ গিফ্টটো মই লৈছোঁ আজি। ৰাতি হ'ল, এতিয়া 8:30 9টা বাজে। মই লৈ যাম, আপোনালোকে চাই থাকক। এই গাইছ, মই এতিয়া পাৰ্চেলটো আনবক্সিং কৰি আছোঁ, আপোনালোকে চাই থাকক বঢ়িয়াকৈ। Realme 12 Plus ওলাই আহিছে। তো গাইজ, ফাইনেলি আমাৰ Realme 12 Plusটো আনবক্সিং হৈ গ'ল। এইটো আপোনালোকে চাই লওক। অলপ কিবা ছেটিং কৰিব লগা আছে, ছেটিং আমি একদম একেবাৰে কৰি লৈ যাম ইয়াতে, কাৰণ ছেটিংবিলাক ভালকৈ কৰি ল'লে মোবাইলটো চলাত সুবিধা হয়। লৈ ল'ব পাৰে, ডিছকাউণ্ট চলি আছে, অফাৰো চলি আছে, এক্সচেঞ্জো চলি আছে। ধুনীয়া অফাৰ, ধুনীয়া এক্সচেঞ্জ। হেল্ল' গাইজ, যি হ'ল এতিয়া মোবাইলটো আমি লৈ ল'লোঁ। এবাৰ আমাক দেৰি ভাল কৰি দিলে মোবাইলটো। বৰ্তমান ফাইনেলি আমি এতিয়া যাই আছোঁ ই-কাৰ্ড অফিচৰ পৰা। আপোনালোকে ব্লগিংটো চাই থাকিব। ই-কাৰ্ড অফিচ আমাৰে অফিচ এইটো। আমি প্ৰিমিয়াম কাষ্টমাৰ হয়। কৈ দিওঁ কথা মই এতিয়া আহি ঘৰ পালোঁ। বৰষুণৰ কাৰণে অলপমান দেৰি হৈ গ'ল। মই এতিয়া পাৰ্চেলটো দিম। কি আছে কি নাই নাজানে, কিন্তু পাৰ্চেলটোত চাই লওকচোন বাৰু পাৰ্চেলটো পাই কেনেকুৱা। কি কৰিম, তোমাক ৰখি ৰখি বেজাৰ লাগি বাবুৰ জোতা ৰচি ভৰাই আছো। জোতাও তুমি অৰ্ডাৰ কৰিছিলা, সৰুৱে হৈছে দেখোন অলপ। বৰষুণ দিয়া কাৰণে দেৰি হৈছে দিয়া। জোতা সৰু হৈছে, চেঞ্জ কৰি আনিলে হ'ব দিয়া। ইমান দেৰি কৰিলা তুমি কোৱাচোন? তোমাৰ কাৰণে বস্তুটো লৈছো ৰবা, তুমি এনে ৰখি আছ, তোমাৰ কাৰণে লৈছো মই বস্তুটো। চাম দে, আনা বস্তু আনা চাও। ইমান ৰখাই থৈ দিয়া তুমি। কিনো ঘড়ী কিজানি। ঘড়ী বেলেগ কি বস্তু আছে? ঘড়ীয়ে আছে। ইটো দেখোন মোবাইল, দেখোন ইটো। তুমি মোবাইল অৰ্ডাৰ দিছিলা? কাৰ ইটো? ৰিয়েলমি। মজা মোবাইলে, তুমি মোক কিয় কোৱা নাই? মোৰে বনাইতো পূজাৰ গিফ্ট দিলা আৰু। ধুনীয়া মোবাইলটো, ভাল লাগিছে দিয়া।
অন কৰি চাবা আৰু তুমি অন কৰা নাই তাতে এনে অন কৰি চাই আছো মই দিয়াতে ভাল লাগিছে দিয়া মোবাইলটো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই